হায়দৰাবাদ আৰু লক্ষ্ণৌৰ মাজত যি IPLৰ 57 নম্বৰখন যি মেটচ হৈ আছিলে, আজি হায়দৰাবাদে লক্ষ্ণৌক 10 উইকেটত হৰুৱাই দিলে আজি। ট্ৰেভিছ হেডে আৰু অভিষেক শৰ্মাই আজি দুয়োটাই জিকাই দিলে আজি হায়দৰাবাদক। 9 অভাৰ 4টা বলতে জিকাই দিলে আজি খেলখন। লক্ষ্ণৌৱে আজি প্ৰথমে বেটিং কৰি 164 ৰানৰ টাৰ্গেট দিছিলে হায়দৰাবাদক। আজি লক্ষ্ণৌ হায়দৰাবাদৰ আগত কোনো এটা প্লেয়াৰ টিকিবই নোৱাৰিলে। আজি লক্ষ্ণৌৰ বেটাৰসকলে ইমান ঠিক নেখেলিলে। দুয়োটাই ভাল খেলিলে বাৰু, নিকোলাছ পুৰণে আৰু আয়ুষ বাদানীয়ে 52টা বলত 90 ৰান কৰে। পাৰ্টনাৰশ্বিপ ভাল খেলে আজি। লক্ষ্ণৌৰ বেটিং লাইন যদি চাওঁ, KR ৰাহুলে ভাল খেলিব নোৱাৰিলে। 33টা বলত 29 মাৰিলে। ডিকক 2, মাৰ্কাছ ষ্টইনিছে ভাল নেখেলিলে। নিকোলাছ পুৰণ 48 আৰু বাদানীয়ে ভাল খেলিলে আজি। 30টা বলত 55 ৰান কৰে আৰু কুণাল পাণ্ডেয়ে 24 ৰান কৰে। আজি হায়দৰাবাদৰ দুটা প্লেয়াৰে শেষ কৰি দিলে খেলখন, ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই। ট্ৰেভিছ হেডে 89 ৰান কৰে 30টা বলত আৰু অভিষেক শৰ্মাই 28টা বলত 75 ৰান কৰে। হয়তো আজি IPL ইতিহাসত আজিলৈকে এনেকুৱা খেল আজিলৈকে হোৱা নাই, দুটা প্লেয়াৰে শেষ কৰি দিলে খেল। আজি ট্ৰেভিছ হেডে প্লেয়াৰ অফ দ্য মেটচ পাবলৈ সক্ষম হয়। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।